বন্ধু বান্ধৱীসকল আজি মই আপোনালোকক দেখাব লৈ যাম আমাৰ নলবাৰীৰ পূজাত আমাৰ নলবাৰীত কেনেকৈ সৃষ্টি কৰি কেনেকৈ পৰিৱেশৰ সৃষ্টি কৰিছে হুলস্থুলৰ সৃষ্টি কৰিছে মানুহৰ দেহে মনে। আমি সকলো জানো যে আমাৰ নলবাৰী এখন খুবেই বিভিন্ন জাতি জনজাতি বৈচিত্ৰ্যপূৰ্ণ ঠাই এখন য'ত সকলো জাতি জনজাতি মিলি বাস কৰে। মই এখন পূজা মণ্ডপৰ ওচৰতে আছোঁ, আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু বাকী আমাৰ নলবাৰী চহৰৰ মাজমজিয়াত আমাৰ পূজাই কেনেকুৱা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি পেলাইছে। মাজমজিয়াৰ মানুহৰ ভিৰে চাবনে কিহে চাব, এনেকুৱা বহুতো পৰিৱেশৰ সৃষ্টি কৰিছে আমাৰ নলবাৰীত পূজাই। তো আপোনালোকক মই সকলো দেখুৱাবলৈ চেষ্টা কৰিম, তো আপোনালোকে মোৰ লগত জড়িত হৈ থাকক। বন্ধু বান্ধৱীসকল মই এতিয়া বৰ্তমান উপস্থিত আছোঁ এখন পূজাস্থলীত আৰু আপোনালোকে দেখিছে ৰভাখন কি ধুনীয়াকৈ সজাইছে। তো নলবাৰীত বহুতে এনেকৈ বিভিন্নজনে বিভিন্ন কাম কৰি আছে, তো আপোনালোকে দেখিবলৈ পাইছে। তো নলবাৰীৰ পূজা প্ৰতি বছৰে খুবেই ভাল হয়। বহুতে কয় বিভিন্ন ঠাইৰ পৰা মানুহ আহে নলবাৰীৰ পূজা চাবলৈ। তো আপোনালোকৰ পাৰিলে নিশ্চয় আহিব এবাৰ। তো দেখিছেনে বৰ্তমান চলি আছে, কাম সম্পূৰ্ণ হোৱা নাই। তো আপোনালোকে সকলোৱে আহিব নলবাৰী পূজা। মই এজন মানুহক সুধিবলৈ চেষ্টা কৰিম, এটা পূজাৰ প্ৰস্তুতি কেনেকুৱা এইবাৰ? পূজাৰ প্ৰস্তুতি আছে নেকি? ভালে আছে পূজাৰ প্ৰস্তুতি। পূজা আৰু মই কেইজনমানক সুধিবলৈ চেষ্টা কৰিম, দাদা পূজাৰ প্ৰস্তুতি কেনেকুৱা এইবাৰ? বঢ়িয়া ভালে চলিছে। কাপোৰ পাতি ল'লেনে নাই? কাপোৰ লৈছোঁ। অঁ, ল'ব লাগে, কাপোৰ নিশ্চয় ল'ব লাগে। পূজা ক'ত চাম বুলি ভাবিছে এইবাৰ? পূজা মানে আমি ওজাপালিহে। ওজাপালি? ইয়াতে বিদ্যাপুৰৰ ফৰেষ্ট অফিচৰ আমি মানে ওজাপালিহে কাম। অঁ, আচ্ছা। তো দেখিলে আপোনালোকে বিভিন্ন ঠাইৰ পৰা নলবাৰীত পূজা চাবলৈ মানুহ আহে, আপোনালোকে নিশ্চয় আহিব আপোনালোকে। আৰু মই বিভিন্ন ঠাইত দেখুৱাবলৈ চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল, মই বৰ্তমান উপস্থিত আছোঁ আমাৰ শিক্ষাৰ মহানগৰী অৰ্থাৎ শিক্ষা নৱদ্বীপ খ্যাত আমাৰ নলবাৰী চহৰৰ মাজমজিয়াত। আপোনালোকে দেখিছে পূজাই কেনেকুৱা এক পৰিস্থিতি বিৰাজ কৰিছে। পূজা বুলি ক'লে সকলোৰে দেহমন জাগি উঠে, দেহমন আনন্দ জাগি উঠে, আৰু সকলোৱে পূজাত বজাৰ কৰিবলৈ উঠি আহিছে। দেখিছে কিমান ভিৰৰ সৃষ্টি হৈছে আমাৰ নলবাৰী মহানগৰীত। অকল নলবাৰীতে বুলি নহয়, কিয় সমগ্ৰ ঠাইতে এনেকুৱা ধৰণৰ পৰিস্থিতি বিৰাজ কৰিছে। আপোনালোকে জানে আমাৰ নলবাৰীখন যে এনেকুৱা এখন ঠাই য'ত বিভিন্ন জাতি জনজাতিৰ মানুহ বাস কৰে, আৰু সকলোৰে মাজত পূজা খুবেই আনন্দৰ ৰূপ লৈ পূজাই নলবাৰীৰ ভিন্ন ঠাইত পূজা হয়। মই কেইদিনমান ইয়াতে মানুহক সুধিব চেষ্টা কৰিম, দাদা পূজাৰ বজাৰ কৰিব আহিছে নেকি? পূজা ক'ৰ পৰা আহিছে আপুনি? মই ইয়াৰ পৰা আহিছোঁ নলবাৰীৰ। আপুনি কি পূজাৰ প্ৰস্তুতি কেনেকুৱা আপোনাৰ? পূজাৰ বস্তু কথা বেয়া লগা নাই আৰু বেয়া লগা নাই। কাপোৰ পাতি ল'লে? অঁ, তো দেখিছে আপোনালোকে বিভিন্ন ঠাইৰ পৰা মানুহে ইয়াত বজাৰ কৰিব আহে, গাঁও ভূঞেৰ পৰা। তো পূজাৰ প্ৰস্তুতি বহুতে ভালে চলিছে আমাৰ। আপোনালোকে ক'বলৈ গ'লে মই ইফালে কেইজন মানে বজাৰ কৰি আছে, দি আছে। তো দাদা পূজাৰ প্ৰস্তুতি কেনেকুৱা আপোনাৰ? পূজাৰ প্ৰস্তুতি কেনেকুৱা চলিছে? ভালে চলিছে। ক'ৰ পৰা আহিছে আপুনি বজাৰ কৰিব? নলবাৰীৰে। অঁ, বাকী কাপোৰ পাতি ল'লে? পূজা ক'ত চাম বুলি ভাবিলে এইবাৰ? দিহামপুৰ। অঁ, আৰু দাদা মই শুনিছোঁ ইয়াত একচুৱেলি আমি নলবাৰী নহয়, মই শুনিছোঁ যে ইয়াত নলবাৰীৰ বিভিন্ন ঠাইত বহু ডাঙৰ পূজা মণ্ডলী স্থাপন কৰা হয় ইয়াত। আপুনি ইয়াৰ বিষয়ে কি ক'ব? আমাৰতো নলবাৰীত বহুতো পূজা মণ্ডপ স্থাপন কৰা হয়, এতিয়া আমাৰ পৰম্পৰা এই ক'ব খুজিছে। তো আপোনালোকে দেখিলে মানুহৰ দেহ মন কেনেকৈ জাগি উঠিছে পূজা বুলি ক'লে। তো মই ইফালে যাব খুজিছোঁ অলপমান। এইটো পূজাৰ প্ৰস্তুতি কেনেকুৱা? ভাল। বজাৰ কৰিব আহিছে? অঁ, পূজাৰ প্ৰস্তুতি কেনেকুৱা? ভালে। তো আপোনালোকে দেখিছে পূজা বুলি ক'লে সকলোৰে দেহ মন জাগি উঠে। আমাৰ সমগ্ৰ অসমতে যি শাৰদীয় দুৰ্গা পূজা আহি আছে, আপোনালোকে দেখিছে। আপোনালোকক মই ইতিমধ্যে দেখুৱাইছোঁ যে পূজাই কেনেকুৱা পৰিস্থিতি বিৰাজ কৰি আছে আমাৰ অতি মৰমৰ চহৰখনত। ইয়াতে এজন ব্যক্তি আছে, তেওঁলোকক মই কথা পাতিব চেষ্টা কৰিম। দাদা পূজাৰ প্ৰস্তুতি কেনেকুৱা চলিছে এইবাৰ আপোনাৰ? পূজাৰ প্ৰস্তুতি কেনেকুৱা চলিছে এইবাৰ? পূজাৰ বস্তু মইতো একো লৈয়ে নাই, কিন্তু তথাপি নল'লে আৰু পূজা লাগিছেনে তাত? সেইটোৱে আচল পূজা, সেইটোৱে আচল আনন্দ মনত। আমি এনেকৈ ভাবিব লাগে সদায়। দাদা আপোনাৰ ঘৰ ইয়াতেনে? মোৰ বালিগুৰিয়াত। দাদা আমি জনামতে নলবাৰীৰ ভিন্ন ঠাইত ভিন্ন ডাঙৰ পূজা মণ্ডপ স্থাপন কৰা হয়, তাৰ বিষয়ে আপুনি কি ক'ব বিচাৰে? এনে আপুনি ভিন্ন ঠাইত পূজা চাব যায়নে নাই? আমাৰ নলবাৰীতে যেনেকৈ নাম শুনিছোঁ বিল্লেশ্বৰ দেৱালয়, খুবেই ডাঙৰ পূজা, অসমৰ নাম জ্বলা পূজা হয় তাতে। চাব যাওঁ, গেলিও তাৰমানে আৰু নাহান আৰু যাই ভাল লাগে আৰু বহু মানুহ। তো আপোনালোকে দেখিছে পূজাই কেনেকুৱা আনন্দ সৃষ্টি কৰি পেলাইছে মানুহৰ মনত।
তো বিভিন্ন ঠাইৰ পৰা মানুহ ইয়াত বজাৰ কৰিবলৈ আহিছে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ভিন্ন ঠাইৰ পৰা মানুহ ইয়াত পূজা চাবলৈ আহে পূজাৰ প্ৰস্তুতি ইতিমধ্যে আমাৰ চলিছে সকলোৱে মানুহ দেহে মনে দাদা দাদা পূজাৰ প্ৰস্তুতি কেনেকুৱা চলিছে আপোনালোকৰ পূজা এই কাপোৰ বিচাৰি আছোঁ কাপোৰ পোৱা নাই জোখৰ কাপোৰ কাপোৰ পোৱা নাই নেকি কাপোৰ পোৱা নাই জোখৰ কাপোৰ পোৱা নাই কাপোৰ আছে বহুত তোমাৰ জোখৰ ভাইটি কাপোৰ পোৱা নাই তোমাৰ কি খং উঠিছে নাই মনত অলপ উঠিছে অঁ দাদা আপোনাৰ ঘৰ ইয়াতেনে মোৰ ঘৰ চব বজাৰ চক বজাৰ দাদা আমি জানিবলৈ পাইছোঁ যে নলবাৰী বিল্লেশ্বৰ দেৱালয়ত খুবেই ডাঙৰ অসম বিখ্যাত নামজ্বলা পূজা হয় ইয়াত আমাৰ বিল্লেশ্বৰ দেৱালয়ত আপুনি তাত যায়নে নাই পূজা চাব মই বহুত বছৰ আগতে গৈছিলোঁ বৰ্তমান যোৱা নাই কিছু বছৰ যোৱা নাই এনে আৰু আমাৰ নলবাৰীৰ আমাৰ আশে পাশে এই ঠাইৰ আশে পাশে আৰু ক'ত ডাঙৰ ডাঙৰ পূজা হয় আৰু নামজ্বলা এনে নাম পূজাটো হয় আপোনাৰ বৰপুৰাটো হয় আপোনাৰ গোপাল বজাৰতো হয় চুক বজাৰতো হয় হৰি মন্দিৰতো হয় কিন্তু সেইখন পূজা অলপমান বিশেষ বিল্লেশ্বৰত এইখনত মানে বলি পূজা হয় তাত কিবা বলি বিধান প্ৰথা পৰম্পৰাগত চলি আহিছে মই জনামতে তাতে বলি বিধান আপোনাৰ বহুত মহ তাৰমানে বলি হয় মানে এটা দুটা নহয় আৰু বহুত হয় 20-25টা হয় এনেকুৱা ধন্যবাদ তো আপোনালোকে দেখিবলৈ পাইছে ইতিমধ্যে সকলো মানুহৰে মন জাগি উঠিছে শাৰদীয় পূজা আহি আছে যিহেতু তো বজাৰৰ ভিৰ সমগ্ৰ শ্বপিং মলতে ভিৰ দোকানত ভিৰ বিভিন্ন দোকান অস্থায়ী দোকানো গঢ়ি উঠিছে এই পূজাৰ বতৰতে আপোনালোকে দেখিবলৈ পাইছে ভিন্ন অস্থায়ী দোকানো ইয়াত গঢ়ি উঠিছে পূজা উপলক্ষে তো আপোনালোক মই আৰু আগলৈ অলপ লৈ যাব বিচাৰিম আপোনালোকে চাই থাকক অকণ মানুহ কমিল আগৰ অলপ সময়তকৈ মানুহ কমি গ'ল ইয়াত অলপ আগতে পূৰা মানুহ একদম ভৰ্তি হৈ আছিল আপোনালোকে দেখিবলৈ পাইছে এতিয়া দোকানবোৰ প্ৰায় খালীয়ে হৈ পৰিল আপোনালোকে দেখিছে দোকান ইতিমধ্যে খুবেই ভিৰৰ সৃষ্টি হৈছে বিভিন্ন অস্থায়ী দোকানো সাজু হৈছে উঠি উঠিছে আমাৰ পূজা উপলক্ষে দেখিবলৈ পাইছে আপোনালোকৰ দাদা 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 পূজাৰ কাৰণে প্ৰস্তুতি কেনেকৈ চলিছে আপোনালোকৰ চলিছে বজাৰত আহিছোঁ বজাৰ কোন ঠাইৰ পৰা আহিছে আপুনি নলবাৰী 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 চন্দ্ৰগুচি চান্দগুচি অঁ আৰু কাপোৰ চাপোৰ ল'ব আহিছিল নেকি এনেকৈ বজাৰ কৰিব আহিছিল লৈ আহিছোঁ অঁ বাকী পূজা পাতি এনে ভাল চলি আছে আৰু প্ৰস্তুতি আমি জনামতে ইয়াত ভিন্ন ঠাইত বহুত ডাঙৰ ডাঙৰ পূজাস্থলী আয়োজন কৰা হয় আপুনি তাত যায়নে পূজা চাবনে প্ৰতি বছৰে চাব যাওঁ বিশেষকৈ বেলচৰত যাওঁ অঁ ময়ো শুনিছোঁ আমাৰ বেলচৰৰে বিল্লেশ্বৰ দেৱালয়ত খুবেই ডাঙৰ অসম বিখ্যাত তাতে পূজা হয় তাতে বহুত ডাঙৰ পূজা হয় এনেকৈ মই শুনিছোঁ তাত বলি বিধানো অঁ তাত মই আৰু আকৌ মই শুনিছোঁ পৰম্পৰাগত বলি বিধানৰ প্ৰথাও চলি আহিছে প্ৰতি বছৰে চলি আহিছে এইবাৰ এনে কিমানটামান মই দিয়া শুনিছা নাই কিবা অলপ এতিয়ালৈকে গম পোৱা নাই হয়তো
হয়তো গম পাম কালি পৰহিলে গম পাম। অঁ ধন্যবাদ। বন্ধু বান্ধৱীসকল, মই বৰ্তমান উপস্থিত আছোঁ আমাৰ নলবাৰীতে এখন শ্বপিং মলৰ সন্মুখত। তো আপোনালোকে দেখিবলৈ পাইছে নিশ্চয় যে শ্বপিং মলৰ ভিতৰে বাহিৰে কেনেকুৱা মানুহে ভিৰৰ সৃষ্টি কৰিছে। আমাৰ সকলোৰে এখন মাথে কালে কাপোৰ ল'বলৈ আহিছে, আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। তো কেইজনমানক সুধিবলৈ চেষ্টা কৰিম তেওঁলোকৰ প্ৰস্তুতি কেনেকুৱা পূজাৰ বাবে। তো মই আৰু যাই আছোঁ। দাদা, পূজাৰ প্ৰস্তুতি কেনেকুৱা এইবাৰ আপোনাৰ? পুৰাৰ বস্তুটো গোটেই বেয়া নহয়, ভালেই। অঁ কিন্তু এই দোকানত অলপ বস্তুটো কোৱালিটিটো হাই কোৱালিটি নাই, অঁ মানে হেৰি আৰু অলপ। আপুনি কৈ নলবাৰীৰ পৰা আহিছে নে বেলেগ ঠাইৰ পৰা আহিছে? মই বাহিৰতে চাই বাহিৰতে চাৰিবলৈ আপোনালোকে নিশ্চয় অনুমান কৰিবলৈ পাইছে যে বাহিৰতে চাৰিৰ পৰা নলবাৰীলৈ বজাৰ কৰিবলৈ আহিছে। তো নলবাৰীৰ পূজা, দাদা পূজা ক'ত চাব আপুনি এইবাৰ? পূজাটো আমি লোকেলত চাব লাগিব। নলবাৰীটো বিখ্যাত পূজা, ডাঙৰ নলবাৰীত এনে আপুনি কেতিয়াবা শুনিছেনে আমাৰ নলবাৰীৰ বেলচৰৰ বিল্লেশ্বৰ দেৱালয়ত খুবেই ডাঙৰ পূজা অনুষ্ঠিত হয়? আপুনি এনে আগে পিছে আহিছেনে তাত পূজা চাব? আগত দুবাৰ আহিছোঁ আৰু এইবাৰো আহিম। এইবাৰ নিশ্চয় আহিব। তো আপোনাৰ মই যিহেতু নলবাৰীত আপোনালোকক মই স্বাগতম জনাইছোঁ আমাৰ পূজা চাব অহাৰ বাবে। তো আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ভিন্ন ঠাইৰ পৰা ইয়াত মানুহ আহি উপস্থিত হৈছে পূজাৰ আগতেই। তো পূজা সকলোৰে গাত লাগি আছে, ৰাস্তা ঘাটে ভিৰৰ সৃষ্টি হৈছে ইতিমধ্যে আপোনালোকে অলৰেডি দেখিছে। বাইদেউ, পূজাৰ প্ৰস্তুতি কেনেকুৱা আপোনাৰ এইবাৰ? পূজাৰ প্ৰস্তুতি কেনেকুৱা চলিছে এইবাৰ? ভালে লাগিছে, ভালে চলিছে। অঁ, বাকী এইবাৰ পূজা ক'ত ক'ত চাব বুলি ভাবিছে আপুনি? নলবাৰী তময়াপুৰত, বগালপুৰত, আপোনাৰ ঘৰ ইয়াতে নে বেলেগ ঠাইত? নলবাৰীতে। আপুনি বেলচৰৰ পূজা চাব যাবনে নাই? চাওঁ বাৰু। অঁ, তাতে খুবেই নাম জ্বলা পূজা হয় যিহেতু অসমৰ ভিতৰতে। অঁ, ধন্যবাদ। ভালকৈ যাওক সকলোৰে পূজা, আমি এইটোৱে কামনা কৰোঁ। বন্ধু বান্ধৱীসকল, মই বৰ্তমান উপস্থিত আছোঁ আমাৰ নলবাৰীৰ শ্ৰী শ্ৰী হৰি মন্দিৰ পূজাস্থলীত। আপোনালোকে দেখিবলৈ পাইছে খুবেই সুন্দৰ প্ৰতিমা প্ৰতি বছৰে ইয়াত উপস্থাপন কৰা হয়। এইবাৰ অনবেলিৰ দৰে এইবাৰো ইয়াত সুন্দৰ প্ৰতিমা দেখুওৱা হৈছে, আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। সুন্দৰভাৱে সজোৱা হৈছে পূজাস্থলী, আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰে যে পূজা বুলিলে আমাৰ সকলোৰে দেহ মনে কেনেকুৱা এটা আনন্দ ভাৱৰ সৃষ্টি হৈ উঠে। শাৰদীয় দুৰ্গা পূজা কেৱল আহিলে শাৰদীয় দুৰ্গা পূজা কেৱল আহিলে হ'ল, আমাৰ সকলো মানুহৰে মন আনন্দৰে ভৰি উঠে। তো আপোনালোকক মই ভিডিঅ'টো দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপোনাৰ কেনেকুৱা লাগিলে আশা কৰিলোঁ ভিডিঅ'টো চাই ভাল পাব আপোনালোকে। ইয়াতে কেইজন মানে মানুহ আহি উপস্থিত হৈছে, তেওঁলোকক মই সুধিব বিচাৰিম যে তেওঁলোকে হয়তো আপোনালোকে ক'ৰ পৰা আহিছে? বাগানীপাৰা। পূজাৰ প্ৰস্তুতি কেনেকুৱা চলিছে এইবাৰ আপোনালোকৰ? আমাৰ সেইফালে পূজাৰ প্ৰস্তুতি ভাল নহয় বেছি। বেছি ভাল নহয় নেকি? ইয়াতে কি নলবাৰীত বজাৰ কৰিব আহিছিল নেকি? বাকী নলবাৰীৰ ফালে আহেনে পূজা চাবলৈ? নলবাৰীৰ ফালে পূজা চাবলৈ আহেনে আগে পিছে এনে? অঁ, বেলচৰতো খুবেই ডাঙৰ পূজা হয় যিহেতু, আৰু তাত পৰম্পৰাগত বলি বিধানো বহুত আগৰ পৰা চলি আহিছে। তো এইবাৰ আপোনাৰ কিবা গম পাইছেনে? এইবাৰ কেইটামান মই কিবা আজি আহিছে এনে ক'ত থাকে তেতিয়াহ'লে? অঁ অঁ, তো ধন্যবাদ। তো আপোনালোকে নিশ্চয় দেখিবলৈ পাৰে যে বিভিন্ন জনজাতিৰ মানুহে কেনেকৈ ভৰি উঠে আমাৰ এই নলবাৰীখনত। তো ব্লগটো মই এইখিনিতে সামৰিব লৈছোঁ ফ্ৰেণ্ডছ। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে প্লিজ লাইক কৰিব, প্লিজ আপোনালোকে শ্বেয়াৰ কৰিব আপোনাৰ সকলো বন্ধু বান্ধৱীলৈ। শাৰদীয় দুৰ্গা পূজা উপলক্ষে, আৰু মোৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।